উজনি অসমৰ পৰা লৈ আজি নামনি অসমলৈকে আমাৰ সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমত এই আমাৰ সময় পৰিৱৰ্তন মাটি বাচাওক দেশ বাচাওক সেই ৰেলীখন লৈ আমি ইতিমধ্যে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আহি পাইছে। আজি আমাৰ কোকৰাঝাৰ জিলাত 5টা সমষ্টিত এই গাড়ীখন লেড ভেন গাড়ীখন আমাৰ বিতৰণ কৰা হৈছে। আমি প্ৰত্যেকটা সমষ্টিত সেইখন লৈ আমি ৰেলী কৰিব গৈ আছোঁ যে সকলো আমাৰ এবাৰ বিটিআৰত যাতে আমাৰ কংগ্ৰেছখন জিকিব সক্ষম হয়। আগন্তুক নিৰ্বাচন 2026ৰ যিটো বিধানসভা সেইখন হেৰিটো লৈ আমি এতিয়া আগবঢ়াই আছোঁ যাতে আমাৰ BTCত আমাৰ কংগ্ৰেছ যাতে জিকিব সক্ষম হয়। আমি গোটেই সমষ্টিত এই লেড ভেন আমাৰ জাতি বাচক আৰু মাটি বাচক এই ৰেলীখন লৈ আমি আজি আগবঢ়াইছোঁ। নিশ্চয় আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে আহিব, অতি সোনকালে আহিব। বৰ্তমান তেখেত উজনি অসমত ৰেলী কৰি আছে। যেতিয়া আপোনালোকে দেখিবলৈ পাইছে বেনাৰত সময় পৰিৱৰ্তন মাটি বাচক দেশ বাচক সেইখন ৰেলী এতিয়া উজনি অসমত ৰেলী চলি আছে। লাষ্টত আমাৰ মাৰ্চৰ লাষ্ট উইকত নিশ্চয় ছাৰে আহিব কোকৰাঝাৰলৈ। সেয়াই 5খন আজি সময় পৰিৱৰ্তন যাত্ৰাৰ LED ভেন আমাৰ মাজত পঠিয়াইছে। আজি আমি এই LED ভেন লৈ আমি আমাৰ সমষ্টিৰ প্ৰতিখন গাঁৱে গাঁৱে আমি এই প্ৰচাৰ আজি বিগত বিজেপি চৰকাৰৰ দিনৰ কাৰ্যকলাপত কি ধৰণৰ উন্নয়ন হৈছে, কি ধৰণৰ তেওঁলোকে ৰাইজৰ ক্ষতি কৰিছে, কি ধৰণৰ তেওঁলোকে কাম কৰিছে, এইবিলাক আমি ৰাইজৰ মাজত আমি দৰ্শন কৰাম। আৰু এই পৰিৱৰ্তন যাত্ৰাৰ দ্বাৰা অনাগত দিনত অহা 26ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে ৰাইজে নিশ্চয় আমাৰ কংগ্ৰেছ দলক আঁকোৱালি ল'ব আৰু অহাবাৰ গৌৰৱ গগৈৰ নেতৃত্বত আমাৰ অসমত কংগ্ৰেছ চৰকাৰ গঠন হ'ব বুলি আমি আশাবাদী। আৰু আমাৰ গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি, তেখেতে অসমৰ মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় 100% নিশ্চিত হৈ পৰিছে।